বৰ্তমানত যিটো ঘটনা সংঘটিত হৈছে তাৰ কাৰণে কাকুৱে ৰেহাই দিয়া নহ'ব। আইন হাতত তুলি ল'বলৈ কাকুৱে দিয়া নহ'ব এইখন চৰকাৰৰ দিনত। তাতোতকৈ গুৰুত্বপূৰ্ণ কথা পুলিচ থানা আক্ৰমণ, পুলিচ থানা জ্বলাই দিয়া হ'ব আৰু তাতে থকা আৰ্মছ জ্বলাই দিয়া হ'ব, ফাইলবিলাক জ্বলাই দিয়া হ'ব। ইয়াক কোনো পধ্যে মানি লোৱা নহ'ব। আচলতে আমাৰ চৰকাৰৰ যি ষ্ট্ৰং একশ্যন এগেইনষ্ট ড্ৰাগ মাফিয়াজ বা ধৰ্ষণকাৰী, চোৰ ডকাইত এইবিলাকৰ বিৰুদ্ধে আমি যি অহৰহ সংগ্ৰামেই কৰিব লগা হৈছে। কাৰণ আগতে এইটো পৰিৱেশ কি আছিলে, অসমত চোৰ ডকাইতৰে এটা সময়ত ৰাজ আছিলে। সেইখিনিৰ বিৰুদ্ধে আমি যোৱা 5-6 বছৰ, বিশেষকৈ যোৱা 1 বছৰ যিটো কাম কৰিছোঁ, তাৰে কাৰণে এই মানুহখিনিয়ে কি হৈ আছিলে, এটা খঙত আছিলে। তাৰ প্ৰতিফলন যোৱাকালিৰ এই ঘটনা। কিন্তু তাক হ'বলৈ দিয়া নহ'ব, ইয়াৰ পুনৰাবৃত্তি হ'বলৈ দিয়া নহ'ব। কঠোৰ হাতেৰে দমন কৰা হ'ব। মই আকৌ কৈছোঁ, অতি কঠোৰ হাতেৰে দমন কৰা হ'ব। চাওক, মই কথাখিনিতো ওলাই আছে। কালি মই যেতিয়া প্ৰথম হৈছে মই তেতিয়াই কৈছোঁ, এঘণ্টাৰ ভিতৰতে মই কৈছোঁ। কাৰণ এই কথাবিলাকৰ লিংক ক'ৰবাত থাকিবই লাগিব। যিবিলাক ড্ৰাগ মাফিয়া হয়, যিবিলাক ড্ৰাগ সৰবৰাহকাৰী, যিবিলাক গৰু চোৰ, যিবিলাক ডকাইত, যিবিলাক ধৰ্ষণকাৰী, এইবিলাকে কি হৈ আছিলে, এইকেইদিন সিহঁতে কি কৰিছিলে, ভয়ত পলাই ফুৰিব লগা হৈছিলে। এতিয়া এটা চান্স লৈ এটা পলাই আছিল যদি খঙত আছে নহয়, ক্ষোভত আছে। গতিকে কিবাকে যদি চান্স এটা পায়, কি কৰিব লাগে, থানাখন আক্ৰমণ কৰিব লাগে। তাৰ প্ৰতিফলন ইয়াক কোনো পধ্যে হ'বলৈ দিয়া নহ'ব, সহ্য কৰা নহ'ব। কঠোৰৰ পৰা কঠোৰ শাসন কৰা হ'ব আৰু দোষীক কঠোৰ শাস্তি দিয়া হ'ব। চাওক এটা সময় এইবিলাক জেগাত আচলতে ক'ব নাপায়। এনেকুৱা কিছুমান জেগা আছে অসমৰ, তাতে ল এণ্ড অৰ্ডাৰ বুলি এটা সময়ত ব্যৱস্থাই নাছিলে। কিন্তু এতিয়া সেইটো হ'ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনৰ চৰকাৰত সেইটো হ'ব নোৱাৰে। আগতে এনেকুৱা কিছুমান জেগা আছিল, তাতে ডকাইতৰে ৰাজ হয়, চোৰৰে ৰাজ হয়। থানাবিলাকত তাত আক্ৰমণ কৰা ঘটনাটো আগতে এটা সময়ত কংগ্ৰেছ চৰকাৰ দিনততো নিত্য নৈমিত্তিক ঘটনা আছিল। মইতো সেই অঞ্চলৰে মানুহ, মইতো জানো। মই আগতে ৰহা সমষ্টিৰ MLA আছিলোঁ। কচুৱা থানা কিমান আক্ৰমণ হয় মই জানো, জুৰিয়াত কিমান থানা আক্ৰমণ হয় মই জানো, ঢিঙত কেনেকৈ থানা আক্ৰমণ হয় জানো। এই মানুহখিনিৰ সহজাত প্ৰবৃত্তি আছিলে। কিন্তু যোৱা অলপ দিনৰ পৰা এইটো কৰিব নোৱাৰা হ'ল। আমাৰ যি ব্যৱস্থা, আমি যি আকৌ কৈছোঁ, চোৰৰ বিৰুদ্ধে, ডকাইতৰ বিৰুদ্ধে, বলাৎকাৰীৰ বিৰুদ্ধে, ড্ৰাগ সৰবৰাহকাৰীৰ বিৰুদ্ধে আমি আৰু যিসকলে মাটি দখল কৰে, মাটি দখলকাৰীৰ বিৰুদ্ধে যি কঠোৰ স্থিতি লৈছোঁ, ক'ৰবাত বেকফুটত গুচি গৈছিলে মানুহখিনি। এতিয়া চান্স এটা লৈ কালি মই যিটো মোক পুলিচে SP ডাঙৰীয়ানীয়ে যিটো কৈছে, যিটো প্ৰিলিমিনেৰী ৰিপৰ্ট আছিলে, যে পৰহি এজন মানুহ থানাখনৰ এলেকাৰ ভিতৰত ক'ৰবাত মদ খাই পৰি থকা বুলি ফোন আহিছিলে। পুলিচে মদ খাই পৰি থাকে বুলি বচাবলৈ থানালৈ লৈ আহিছিলে। গোটেই ৰাতিটো থানাত থাকিলে। ৰাতিপুৱা তেখেতৰ ঘৈণীয়েকে গৈ কিবা খুৱাইছে, খোৱাৰ পাছত গা বেয়া হোৱাৰ কাৰণে হস্পিটেললৈকে ৰেফাৰ কৰিছে। সেইটো প্ৰিলিমিনেৰী ৰিপৰ্ট। তাৰ পাছতো মই কৈছোঁ, যদি মানুহজনক যদি কোনোবাই মাৰিছে, তাৰটো তদন্ত হ'ব, দোষীয়ে শাস্তি পালে হয়। কিন্তু তাকে নকৰি কি হৈছে, এনেকৈ কেমেৰাৰ সন্মুখত এজনী মহিলাই এনেকৈ কি কৰিছে, এনেকৈ মেচ মাৰি বাইক জ্বলাই দিছে। এইটোতো হ'বলৈ দিয়া নহ'ব। দুগৰাকী মহিলা এইটোতো হ'বলৈ দিয়া নহ'ব। ঠিক আছে, উচতনি দিয়াকেইটাকো ধৰিম, নামকেইটা কওক, উচতনি দিয়াকেইটাকো ধৰিম। যোনে কৰিছে তাক ধৰিছোঁ, উচতনি দিয়াকেইটাকো ধৰিম। সেইবিলাক অপশক্তি। মই কৈছোঁ নহয়, মই আকৌ কৈছোঁ যে মইতো অবিভক্ত নগাঁও জিলাৰে মানুহ। এই জেগাবিলাকত আগতে কি আছিলে, চোৰ ডকাইতৰে আড্ডা আছিলে, টিকিলিগলনি আছিলে। আগতে মই কৈছোঁ, আপোনালোকে ৰেকৰ্ড উলিয়াওক, জুৰিয়া থানা আক্ৰমণ কৰা দেখিয়ে থাকিব, কচুৱা থানা, মৈৰাবাৰী থানা আক্ৰমণ কৰা দেখিয়ে থাকিব। এইটো তেজত আছে, কিছুমান মানুহৰ তেজত আছে। গতিকে এইটো কৰি তেওঁলোকে এইটো আখৰিক তৃপ্তি পায়। কিন্তু যোৱা অলপ দিনটো কৰিব নোৱাৰা হ'ল। বিশেষকৈ যোৱা 1 বছৰটো কৰিব পৰা নাই। যোৱা 1 বছৰটো পলাব লগা হৈছে চোৰ ডকাইত। গতিকে তেজত অলপ ক্ষোভ যদি আছিলে, সেইখিনি বহিঃপ্ৰকাশ ঘটাইছে কালি। ইয়াক হ'বলৈ দিয়া নহ'ব, ইয়াক কোনো পধ্যে হ'বলৈ দিয়া নহ'ব। মই আকৌ কৈছোঁ, মই নগাঁও জিলাৰ গাৰ্জেন মন্ত্ৰী হিচাপে কৈছোঁ, SPক কৈছোঁ, DCক কৈছোঁ, ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিছোঁ। অতি কঠোৰ সিদ্ধান্ত ল'ম আৰু এনেকৈ কাকোৱে ভৱিষ্যতে থানা আক্ৰমণ কৰিবলৈকে নিদিওঁ। এই শেষ
আৰু থানা আক্ৰমণ হ'ব সকলোকে সতৰ্ক হ'বলৈকে মই সতৰ্কবাণী শুনিছোঁ শাস্তি আপোনালোকে দেখিছেই নহয় মৰ্ণিং শ্ব'জ দা ডে দেখিছে আৰু হ'ব এনেকুৱা কৰিলেতো এভিকশ্যন হ'বই এনেকুৱা কৰিলে থানা আক্ৰমণ কৰিবলৈকে সাহস কৰিব তাৰ বিৰুদ্ধে আৰু এনেকুৱা এভিকশ্যন হ'ব থানা আক্ৰমণ কৰিবলৈ সাহস কৰিব পুলিচক যদি মানুহে মাৰে তাৰ পাছত কিবা আইন শৃংখলা থাকিব নেকি পুলিচক যদি মানুহে মাৰিবলৈ যায় থানাখন জ্বলাই দিবলৈ যায় আইন শৃংখলাৰ কিবা কথা থাকিব নেকি গতিকে ইয়াক হ'বলৈ দিয়া নহ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ দিনত ইয়াক হ'বলৈ দিয়া নহ'ব এনেকুৱা মানুহক সতৰ্ক কৰি দিছোঁ এনেকুৱা যাতে আৰু কৰিবলৈ সাহস নকৰে এনেকুৱা শাস্তি দিম এনেকুৱা কৰিবলৈ আৰু কোনো সাহস নকৰিব সেইটোৱেতো কৈছোঁ গোটেই এইটো কথাবিলাক তেনেকুৱাই গোটেইবিলাক এই কথাবিলাকো জড়িত সেই আছামীৰ কোনোবা মানুহেতো কৰিব পাৰে গোটেই কথাবিলাকে জড়িত মই সেইকাৰণে কৈছোঁ এইটো লাষ্ট ইনচিডেণ্ট হ'ব মানে থানা এটেকৰ লাষ্ট ইনচিডেণ্ট হ'ব অসমত আৰু হ'বলৈ দিয়া নহ'ব এনেকুৱা শাস্তি দিয়া হ'ব মানুহে এইটো কৰিবলৈ ভয় খাব মই কৈছোঁ নহয় এই জেগাবিলাকত আপোনালোকে জেগাবিলাকৰ অলপ চাব হিষ্ট্ৰী চাব এইখিনি জেগাত আগতেও থানাত আক্ৰমণ হয় এইখিনি জেগাত পুলিচক আক্ৰমণ হৈ থাকে এইবিলাক জেগাত কিন্তু অলপ দিন কৰিব পৰা নাই অলপ দিন কৰিব পৰা নাই যদি এনেকুৱা বিশেষ কিছুমান মানুহৰতো তেজ গৰম হৈ আছে সেই তেজ গৰমক ঠাণ্ডা কৰি দিয়া হ'ব এবাৰ অলপ চাওঁ আৰু ওলাব আৰু অলপ ৰিপৰ্ট ওলাব আছে কিন্তু মই আকৌ কৈছোঁ থানা আক্ৰমণ কৰিবলৈ অসমত কাকোৱে দিয়া নহ'ব দিছ ইজ দ্য লাষ্ট ইনচিডেণ্ট দিছ উইল বি দ্য লাষ্ট ইনচিডেণ্ট ইন আছাম অফ এটেকিং এ পুলিচ ষ্টেচন চাওক অভিযোগ মই কোনটো কৈছোঁ অভিযোগ তেওঁলোকে দিছে তাৰ তদন্ত কৰিলোঁ হয় অভিযোগ দিছে তদন্ত কৰিলোঁ হয় থানাখন মাৰিবলৈ আপোনাক কোনোবাই দিব নেকি থানাখন ভাঙিবলৈ কোনোবাই দিব নেকি অভিযোগ দিছে তাৰ তদন্ত হ'ল মই অস্বীকাৰটো কৰা নাই কোনোবাই অভিযোগ দিছে তদন্ত হ'ল হয় কিন্তু অভিযোগৰ তদন্ত নাই পুলিচ থানা জ্বলাই দিব আৰু কেমেৰাৰ সন্মুখত এনেকৈ মেচ মাৰি বাইক জ্বলাই দিব এইটো টলাৰেট কৰা নহ'ব মই আপোনালোকক এইটোৱে কৈছোঁ এইটো টলাৰেট কৰা নহ'ব দিছ উইল বি দ্য লাষ্ট ইনচিডেণ্ট অফ এটেকিং অফ এ পুলিচ ষ্টেচন ইন দ্য ষ্টেট অফ আছাম অতি কঠোৰ সিদ্ধান্ত ল'ম কৈছোঁ নহয় অতি কঠোৰ হ'ব দেখিছে আপোনালোকে প্ৰয়োজন হ'লেতো আৰু হ'ব এনেকুৱা বেয়া মানুহকতো এভিকশ্যন কৰিবই লাগে যিসকল মানুহে মই আকৌ কৈছোঁ আমি কোনোবাই থানা এটেক কৰিবলৈ সাহস কৰিম নেকি এনেকুৱা মানুহৰ কিছুমানৰ এইটোতো চুৰ ডকাইতৰ তেজত আছে ন চুৰ ডকাইত দগাবাজ এইবিলাক মানুহৰতো তেজত আছে এইটো মই পাৰ্টিকুলাৰ এৰিয়াকেইটাত মই কৈছোঁ নহয় মই সেইখিনি অঞ্চলৰ বিধায়ক নহয় জানো থানা এটেক কৰাটো তেওঁলোকৰ তেজত আছে সেইটো হ'বলৈ দিয়া নহয় আইনলৈ ভয় নকৰেতো এতিয়া আইন শিকি যাব আইন এতিয়া শিকি যাব মই আপোনাক আকৌ কৈ আছোঁ মই কিছুমান কথা এতিয়াই আপোনালোকে মোক গোটেইখিনি সুধিলে যিটো এতিয়া এনকুৱাৰী চলি আছে এনকুৱাৰী চলি থকাৰ সময়ত মই চব কথা নক'ম কিন্তু মই এটা কথা আপোনালোকক কৈছোঁ যে কঠোৰৰ পৰা কঠোৰ সিদ্ধান্ত লোৱা হ'ব এভিকশ্যন ইতিমধ্যে হৈছে আৰু কঠোৰ হ'ব কোনো পৰ্যায়তো হ'বলৈ দিয়া নহ'ব নহয় অপশক্তিটো আছে এইবিলাকত চাওক আপোনালোকে মই এটা কথাটো বাৰে বাৰে কৈ আছোঁ আপোনালোকে অলপ দিন যদি শুনি আছে অসমত ভাৰতবৰ্ষত পাকিস্তানী ছাপৰ্টাৰ আছে নাই বাংলাদেশী ছাপৰ্টাৰ আছে এইবিলাকো তাত জড়িত সমাজ বিদ্বেষী দেশ বিদ্বেষী দেশৰ সাৰ্বভৌমত্বক বুঢ়া আঙুলি দেখুওৱা ব্যক্তি এইবিলাক অঞ্চলত আছে সকলোকে মই কোৱা নাই এইবিলাক অঞ্চলত আছে পাকিস্তানী পতাকাটো এইবিলাক অঞ্চলতে উৰুৱাই মাজে মাজে পাকিস্তান জিন্দাবাদ দিয়েতো এইবিলাক অঞ্চলতে গতিকে এইবিলাকক মই আকৌ কৈছোঁ কঠোৰ সিদ্ধান্ত লোৱা হ'ব এইবিলাক হ'বলৈ দিয়া নহ'ব মই ৰাতিপুৱালৈকে 17জন নে 18জন হৈছে বুলি মই শুনিছিলোঁ ৰাতিপুৱালৈকে সেইটো আছিলে কিন্তু মই ৰাতিপুৱালৈকে যিটো জানো কিন্তু আকৌ কৈছোঁ এজনকো স্পেয়াৰ কৰা নহ'ব